Hey guys, আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে সবেই জানে যে গাভিনী অৱস্থাত যদি গাহৰি খজুৱতি প্ৰব্লেম হয় তো আইভাৰমেক্টিন ইনজেকশ্যন নকৰাকৈ কেনেকৈ খজুৱতি ব্যৱহাৰ কৰিব লাগে সেইটো বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। তো এইটো মোৰ গাভিনী গাহৰি এমাহ হৈছে। তো ইয়াৰ স্কিন ডিজিজ পুৰা হৈ গৈছে মানে। তো মই ইয়াক আইভাৰমেক্টিন ব্যৱহাৰ নকৰোঁ কাৰণ আইভাৰমেক্টিন ব্যৱহাৰ কৰিলে আপোনালোকে সবেই জানে যে পোৱালিৰ ওপৰত প্ৰভাৱ পৰে। তো ইয়াক আইভাৰমেক্টিন ব্যৱহাৰ নকৰাকৈ কিদৰে খজুৱতি প্ৰব্লেম মই সলভ কৰিম সেইটো আপোনালোকে চাই থাকিব। প্ৰথমে আপোনালোকে এটা টেমাত পটাছ পাউডাৰ আৰু ভিটেক্স পনীয়া মিক্স কৰি ল'ব। এইটো 5 লিটাৰৰ হয়। মই ইয়াত হাফ লিটাৰ লৈছোঁ। তাৰমানে 2 লিটাৰ পানী লৈ পেলাই বটেক্স দিছোঁ। বটেক্সটো মিনিমাম 5 ml মান দিছোঁ আৰু পটাছ পাউডাৰ পটাছটো অলপ বেছিকৈ দিব লাগে। মিনিমাম আপোনালোকে 5 গ্ৰাম মান দিব। ডাঠকৈ দিলেহে ইয়াৰ খজুৱতিটো ভাল হ'ব। তো মই আপোনালোকক দেখুৱাইছোঁ মানে খজুৱতি কিমান হৈ গৈছে। এইবোৰ দেখিছে খজুৱতি হৈছে। মই প্ৰথম দিন ব্যৱহাৰ কৰিলোঁ। প্ৰথম দিনত মানে এইবোৰ গোটেই বগা বগা ফোঁৱা নিচিনা হৈ গৈছিলে, পকি থকা নিচিনা হৈছিলে। তো মই প্ৰথম দিন ব্যৱহাৰ কৰিলোঁ। তো দেখি এতিয়া ৰঙা হৈ গৈছে, তাৰমানে শুকাই আহিছে। তো আকৌ মই ব্যৱহাৰ কৰিম। তো গাভিনী অৱস্থাত এনেকুৱা যদি আপোনালোকৰ সমস্যা হয় কি কৰিব লাগে সেইটো মই দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো এইটো দেখিছে, এইটো কাপোৰ এটা লৈছোঁ। আপোনালোকে এনেকৈ কাপোৰ এটা ল'ব। তাৰপৰা কাপোৰ এটা লৈ পেলাই এইটো গাত এনেকৈ ঘঁহি দিব। দেখিছে মই ধুনীয়াকৈ ঘঁহিম। য'ত য'ত হৈছে ত'ত আপোনালোকে সম্পূৰ্ণ ঘঁহি থাকিব যাতে ঘাঁহটো সোনকালে ভাল হৈ যায়। দেখিছে দিনটোত এটাইম বা 2 টাইম সানিব। 2 টাইম সানিলেও সোনকালে ভাল হ'ব, টাইমতো ভাল হৈ যায়। এইটো মোৰ 2 দিন হ'ব। আৰু আপোনালোকে এইটো পেলাই নিদিব কাৰণ এইটো আকৌ মই ব্যৱহাৰ কৰিব পাৰিম। আপুনি সদায় বটেক্স আৰু পটাছ মিক্স কৰি থাকিব নালাগে। এইটো দেখিছে য'ত য'ত হৈছে ত'ত ত'ত আপোনালোকে সম্পূৰ্ণকৈ ঘঁহি দিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আকৌ পুনৰ লগ পাম এনে ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।